চাওক আজি অধিসূচনা জাৰি হৈ গ'ল। তো অধিসূচনা জাৰি হোৱাৰ আমাৰ যিটো নতুন দল UPPL, এই UPPL দলটো আজি ইমান সক্ৰিয়ভাৱে ৰাইজে বিশ্বাসত লৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে UPPL যে এইবাৰ যে চৰকাৰ গঠন কৰিব, এইটো 100%। যিহেতু ৰাইজৰ মাজত আকাশে আৰু বতাহে এটাই শব্দ ওলাইছে, UPPL, প্ৰমোদ বড়ো জিন্দাবাদ। ৰাইজৰ মুখে মুখে ঘৰে ঘৰে গলিয়ে গলিয়ে UPPL। এতিয়া আমাৰ মাজত UPPL দলত কংগ্ৰেছৰ পৰা, BPFৰ পৰা, বিভিন্ন ৰাজনৈতিক দলৰ পৰা, বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ পৰা আহি UPPLত অংশগ্ৰহণ কৰিছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এখন যে চৰকাৰ নিকা এটা চৰকাৰ হ'ব লাগে, এইটো ৰাইজে বিচাৰিছে। কিয়নো যোৱা 17টা বছৰ BPF দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ হৈছিল, সেই চৰকাৰৰ ওপৰত ৰাইজে এনেকুৱা এটা আস্থা ৰাখিছিল যে আমি জেনেৰেলৰ পৰা যেতিয়া BTC হ'ল, এই BTCৰ শাসনেদি আমি সকলোৱে লাভৱান হ'ম বুলি আশা কৰিছিল। কিন্তু গৈ থৈ কি হ'ল, ৰাইজৰ আশাটো বিফলে গ'ল। যে হাগ্ৰামা চৰকাৰত এনেকুৱাই চৰকাৰ আছিল যে 17টা বছৰ এই ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ এনেকুৱাই কৰিছিল, ৰাইজে অতিষ্ঠ হৈ গৈছে। সেইকাৰণে আমি এইবাৰ UPPL দলে ভাবিছোঁ, ৰাইজে যেনেকৈ আমাক সঁহাৰি দিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 17টা বছৰ চিফ BPFৰ চিফ হৈ আছিল। কিন্তু আমি এইবাৰ ভাবিছোঁ যে এইবাৰ অহাৰ যিটো এপ্ৰিলৰ 4 তাৰিখে যিটো নিৰ্বাচন হ'বলৈ গৈ আছে, সেই নিৰ্বাচনত দেৱৰগাঁও সমষ্টিত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া MCL হৈও থাকিব নোৱাৰে, তেওঁ। আমি আমাৰ UPPLৰ এটাই লক্ষ্য যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দেৱৰগাঁও সমষ্টিৰ পৰা আমি যে পৰাজয় কৰিম, এইটো আমাৰ প্ৰধান লক্ষ্য। আৰু খাম্ফা বৰগাৰী ডাঙৰীয়াক আমি চিডলি সমষ্টিৰ পৰা যে উধাও কৰি দিম, ৰাইজে যে উধাও কৰিব, এইটো 100% গেৰাণ্টি। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এখন নিকা চৰকাৰ হোৱাটো আমি আশা কৰিছোঁ। আৰু লগতে সকলো BTRবাসীয়ে কি কৰিছে, হাগ্ৰামা মহিলাৰীৰ BPF দলক এতিয়া BTRৰ পৰা বিদায় দিব বিচাৰিছে। নতুন BTRত নতুন চৰকাৰ UPPL দলৰ ৰাইজে বিচাৰিছে। আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অল BTRত বেছি 4ৰ পৰা 5টা চিট পাব। আৰু UPPLে একদম মিনিমাম 30টা চিট পাব। আৰু UPPLে একক সংখ্যাগৰিষ্ঠ যে চৰকাৰ গঠন কৰিব, এইটো 100%।